ৰাতিপুৱা মুখ হাত ধুই চাহ আৰু পিঠা খাই মই 7 মাইললৈ বুলি যাবলৈ ওলালোঁ, কাৰণ মামাৰ ভাগৰ কালি অলপ এক্সিডেণ্ট এটা হ'ল। এক্সিডেণ্টত দুখ পালে, সেইকাৰণে মামাৰ ঘৰত যাবলৈ ওলালোঁ। সুপ্ৰভাত বন্ধুসকল, আশা কৰিছোঁ সকলো ভালেই আছে। মোৰো ভালেই বাৰু, বাট প্ৰব্লেম এটা হৈ গ'ল। মোৰ হাতত কি আছে দেখিছে? এইখিনি আপোনাৰ আমাৰ মামাৰ কালি এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্টত খোজকাঢ়িবৰ কাৰণে পৰা নাই। এইটো আমাৰ ঘৰতে আছিলে আগতে এক্সিডেণ্ট। আমাৰ খুৰাৰ ল'ৰাটো এক্সিডেণ্ট হওঁতে সিহঁতৰ কাৰণে অনা হৈছিলে। সেইকাৰণে সেইটোকে লৈ কিনে গৈছোঁ এতিয়া তাত দিবৰ কাৰণে। বৰ বেয়াকৈ এক্সিডেণ্ট হৈছে বুলি কৈছে, দেখুৱাম বাৰু আপোনালোকক। বাইকখন ভিনদেউহঁতৰ তাত আছে। ভিনদেউহঁতৰ ঘৰৰ পৰা বাইকখন লৈ কিনে যাম। অলপ দূৰত হয় কাৰণে বাইকখন লৈ কিনে যাম। বাইকখনত গৈ পটককৈ দি থৈ আহিমগৈ। সিহঁতি ক'ৰবাত যাব বোলে, কি বুলি কয়, দেখাবৰ কাৰণে। সেইকাৰণে সোনকালে মাতিছে, সোনকালে পটককৈ গৈ আহোঁগৈ। এতিয়া যাওঁতে ভিডিঅ'টো বনাব নোৱাৰিম, তথাপিতো যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু। এতিয়া বাইকখন লৈ কিনে যাম আৰু। বস্তু বান্ধি ৰেডি কৰি ল'লোঁ, এতিয়া যাবলৈ ওলাইছোঁ। গৈ থাকোঁ আৰু। বাইকখন ষ্টাৰ্ট কৰি জপনাখনৰ পৰা বাহিৰ কৰিম বুলি জপনাখনৰ ওচৰলৈ গ'লোঁ। জপনাখন অলপ জাপ খাই থকাৰ কাৰণে জপনাখন খুলিবৰ কাৰণে অলপমান বাইকখন আগবঢ়াই লৈছোঁ দেই। আমাৰ কেমেৰামেনে অলপমান কেমেৰাটো ইফাল সিফাল কৰি দিছে বাৰু। জপনা পাৰ কৰি ৰাস্তালৈ উলিয়াই ল'লোঁ বাইকখন। বাইকত বহিলোঁ, এতিয়া গৈ থাকোঁ, আপোনালোকক পাই কিনে দেখুৱাই আছোঁ। গাঁৱলৈ সোমাই যোৱা ৰাস্তাটোৰ অৱস্থা চাওক কি হৈছে। এজাক বৰষুণতে এনেকুৱা হয়। চাওক কি অৱস্থা। দেখুৱাই আছোঁ আৰু আপোনালোকক। অকল ইয়াতেই নহয়, তাৰ কণ্ডিশ্যন। এজাক বৰষুণতে এনেকুৱা অৱস্থা হয়। ইমানেই খাল নহয়, যদি কেনেবাকৈ সোমাই যায় মানে এৰা থোক। ইছলামপুৰ কুন্দিল নদীয়া গাঁও পাই গ'লোঁ। এতিয়া গৈ আছোঁ আৰু লাহে লাহে। পামগৈ, বেছি দূৰ নাই। মোগলপুৰ পাই গ'লোহি। এতিয়া মোগলপুৰ পাই 8 মাইল দলং পামগৈ বাৰু। এইখন মোগলপুৰ গাঁৱৰ মছজিদ। এইখন শদিয়াৰ ITI মোগলপুৰ 8 মাইল দলঙৰ নিচেই কাষত অৱস্থিত। কুন্দিল নদীৰ কিনাৰতে আছে বাৰু। কুন্দিল নৈৰ ওপৰত এইখন শদিয়াৰ 8 মাইল দলং। এইখনৰ ওপৰতে গৈ আছোঁ এতিয়া। শদিয়াৰ 8 মাইলত বুধবাৰে ইয়াত বজাৰ বহে। এইকেইখন হৈছে 8 মাইলৰ LP আৰু ME স্কুল। এই ঠাইডোখৰ 8 মাইলৰ নতুন তিনিআলি বুলি কোৱা হয়। পালোহি। নেপাতো কি কৰিছে? এইফালে আমাৰ এক্সিডেণ্ট হোৱা মামাজন বিষত কেকাই আছে বেচেৰা, বহুত কষ্ট পাইছে চাগে। এক্সৰে এখন লাগিব নহয়। বিষত কেকাই আছে বেচেৰা মামাজন, ভৰিটো বেকা কৰিব পৰা নাই, ভৰিটো ধুনীয়াকৈ চিধাকৈ থ'ব লাগে। ময়ো ঘৰলৈ ঘূৰি আহিলোঁ মামাহঁতক মেডিকেলত থৈ। এইখন আমাৰ গাঁৱৰ ভাতিকুটিৰ শিৱ মন্দিৰ হয়। ইয়াতে পূজা চূজা কৰে আৰু গাঁৱৰ ৰাইজে। ঘৰ আহি পালোহি এতিয়া, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। ঘৰটো তলালক মাহঁতি চাগে ক'বালৈ গ'ল।
এতিয়া নিজে তলাটো খুলি লওঁ আৰু চাবিটো ক'ত থৈ দিছে বিচাৰি লওঁ। চাবিটো পাই গ'লোঁ। ঘৰত কাপোৰ চাপোৰ চেঞ্জ কৰি বাৰী পালোঁগৈ। বাৰীত ছাগলীখিনি গঁৰালত বান্ধি থৈ দিয়া আছে যে বৰষুণ দি আছে, সেইকাৰণে দেৰিকৈ খুলিম বুলি কিনে সিহঁতক বান্ধি কিনি থৈছিলোঁ। এতিয়া ছাগলীখিনি খুলি আছোঁ। ছাগলীখিনি খুলি কিনি সিহঁতক চৰিবৰ কাৰণে পঠিয়াই দিম। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ এটা পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আপোনালোকক আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব।